খবৰ কেনেকুৱা আপোনালোকৰ? বাইদেউ ভাল না খবৰটো? ভাল দে। ৰাতিপুৱা কেইটা বজাত আহিছে? কেইটাত? 5টা? 5টা নে 7টা? 5টা বজাত কোনে কোনে আহিছে হাত দাঙকচোন। 6টা বজাত কোনে কোনে আহিছে হাত দাঙক। 7টা বজাত কোনে কোনে আহিছে হাত দাঙক। 8টা বজাত কোনে কোনে আহিছে? 8টা বজাত পুৰা হল ভৰ্তি। আৰু ৰাতিপুৱা প্ৰথম মানুহ আহিছে 5টা বজাত। ঘৰত চাহটা খালে নে নাই? কোনেও খোৱা নাই? যোনে 8টা বজাত আহিছে তেওঁলোকে খাই আহিছে নেকি? হয় নে নহয়? 7টা বজাত অহাখিনিয়ে চাহ খাই আহিছে নে নোখোৱাকৈ আহিছে? ঠিক আছে। একদম এটা সঁচা কথা ক'ব, কোনেও কথাটো নুলুকাব, একদম ভাবি চিন্তি ধুনীয়াকৈ ক'ব। কালি ৰাতি কোনে কোনে শুব পৰা নাই? হাত দাঙক কোনে কোনে শুব পৰা নাই? ভগৱান, ৰাতি টোপনি অহা নাই? ৰাতিপুৱা একদম গা পা ধুই কাপোৰ পিন্ধি মিটিঙলৈকে, আৰু ৰাতিটো শুব পৰা নাই। যেতিয়া আপোনালোকে ঘৰৰ পৰা আহিছে, ঘৰৰ মানুহজনে সাৰ পাইছে নে পোৱাই নাই? তেতিয়ালৈকে নাই পোৱা। ডাঙৰ কথা। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ MP বাইদেউ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, পলাশবাৰী সমষ্টিত বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া, সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু ৰাইজ। ৰাতিপুৱা কালি ৰাতি মই আগৰতলাত আছিলোঁ। ৰাতিপুৱা মই 7টা 7:30 বজাত টোপনিৰ পৰা উঠি গা পা ধুই মই ফোন কৰিলোঁ যে কেইটা বজাত গৈ পাম? বোলে সোনকালে সোনকালে আহক, মানুহ অলৰেডি ফুল হৈ গ'ল, মহিলাসকল আহিলেই। মই ভাবিলোঁ যে মিটিংটো 11টাত আছে, ইমান সোনকালে মহিলা আহি গ'ল, বোলে 5টা বজাৰ পৰাই মহিলা অহা আৰম্ভ হৈছে। আমাৰ আজি পলাশবাৰী সমষ্টিত কিমান মহিলাই এই আঁচনিৰ সুবিধা পাব? 36,051 গৰাকী মহিলাই আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ সুবিধা পাব। আৰু মোৰ লাগে 36,000ৰ জাগাত ইয়াত প্ৰায় 40,000 মহিলা উপস্থিত আছে। কিমান মহিলা উপস্থিত আছে? প্ৰায় 40,000। মই পলাশবাৰীত বহুতবাৰ আহিছোঁ, অসমৰো বিভিন্ন জাগাত বহুতবাৰ মিটিং কৰিছোঁ, কিন্তু এনেকৈ 40,000 মহিলাৰ দৰ্শন মই আজিয়ে প্ৰথম লাভ কৰিছোঁ। আৰু
এই মিটিংখনত চাওক পুৰুষ নায়েই অকণমান আমাৰ পাৰ্টিৰ ল'ৰাকেইটা আছে তাৰ বাদে পুৰুষ নায়েই সকলো কেৱল মাত্ৰ মহিলা আগে পিছে মিটিঙত নহা মানুহো আজি ওলাই আহিছে আৰু আজি ক'ব গ'লে পলাশবাৰী সমষ্টিৰ গাঁৱত ঘৰত আজি কতো মহিলা বাকি থকা নাই সব ইয়াত মিটিঙলৈকে আহি গৈছে এই যেটো উৎসাহ এইটো হল এটা ডাঙৰ উৎসাহ কেইদিনমান আগতে মই বকুলৈকে গৈছিলো বকুটো এনেকৈ মানুহ অলপ দেৰি পিছত বাইদেউসকল আপোনালোকৰ ভাল গৰম পৰিছে নেকি ৰ'দ পৰিছে নেকি আজি অসমৰ যিমান সমষ্টিত আমি গৈছো সকলোতে এনেকে মহিলা সমাজ ওলাই আহিছে ইয়াৰ পিছত মই কমলপুৰ সমষ্টিত যাম মোক ডিচিয়ে যাওঁতে কৈ গৈছে যে সোনকালে আহিব স্যাৰ কমলপুৰতো অলৰেডি মহিলাসকল আহি পালে এই যে উৎসাহ এই যে উদ্দীপনা কিমান মহিলাই এই আঁচনি লাভ কৰিব 32 লাখ মহিলা এগৰাকী দুগৰাকী মহিলাই নহয় পলাশবাৰীত এই আঁচনি লাভ কৰিব 36,000 মহিলাই আৰু গোটেই অসমতে এই আঁচনি লাভ কৰিব 32 লাখ মহিলাই আজিৰ সভাখন মোৰ 72 নম্বৰ সভা অৰ্থাৎ এতিয়ালৈকে মই এনেকৈ 72খন সভা সম্বোধন কৰিলো আৰু আমাৰ মন্ত্ৰী সকলে লগ লাগি ইতিমধ্যে 84খন সভা আমি সম্পূৰ্ণ কৰিলো 5 ফেব্ৰুৱাৰীৰ আগতে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ আমি শেষ কৰিম এই গোটেই সময়ছোৱাত উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আনকি মই কাৰ্বি পাহাৰতো মহিলাসকলৰ অভূতপূৰ্ব উৎসাহ দেখা পাইছো গাড়ী নিজে ঠিক কৰিছে নিজে আহিছে আৰু নিজেই সুন্দৰ কৰি চেক লৈ ঘৰলৈকে গৈছে এই যেটো উৎসাহ এই যেটো উদ্দীপনা অকল 10,000 টকাতে আমি শেষ কৰিব নালাগে আমাৰ লক্ষ্য হ'ব লাগে যে আমি কেনেকৈ পৰিয়ালটোৰ অৰ্থনীতিত বা আমাৰ ঘৰখনক আগবঢ়াই নিয়াত আমিও কেনেকৈ সহায় কৰিব পাৰো আগতে অসমত কি আছিলে যে গিৰিয়েকে উপাৰ্জন কৰিব আৰু ঘৈণীয়েকে ঘৰৰ কাম কৰিব কিন্তু লাহে লাহে আমাৰ সমাজ সলনি হল ছোৱালী মহিলাই পঢ়া কৰিলে কাম কাজ কৰিলে লাহে লাহে মহিলাসকলে বুজি পালে যে আমিও উপাৰ্জন কৰিব পাৰো অৰ্থাৎ আমিও নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰো এগৰাকী মহিলাই এটা টকাও যদি উপাৰ্জন কৰে মহিলাৰ সন্মান পৰিয়ালটোত আৰু সমাজত বহু গুণে বাঢ়ি যায় আপোনালোকে চাব যেতিয়াৰ প্ৰায় আত্মসহায়ক গোটবোৰ গঠন হল
মহিলাসকলে মিটিঙত যোৱা আৰম্ভ কৰিলে, বেংকত যোৱা আৰম্ভ কৰিলে, লাহে লাহে কাম কাজ হাতত ললে। আজিকালি মহিলা শক্তি বা মহিলাৰ অধিকাৰ বা মহিলাৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া এই যিটো ব্যৱস্থা, ই আমাৰ সমাজত সাংঘাতিক ধৰণে মানসিকতাত পৰিৱৰ্তন কৰিছে। যেতিয়াৰ প্ৰায় মহিলা ঘৰত আগবাঢ়ি গৈছে, উপাৰ্জন কৰা আৰম্ভ কৰিছে, মহিলাসকলকো সমাজে পুৰুষৰ লগত সমানে স্থান দিয়া আৰম্ভ কৰিছে। আগতে মানুহে কৈছিল যে মহিলাক অধিকাৰ লাগে, এতিয়া মহিলাই নিজৰ অধিকাৰ নিজেই কাঢ়ি লৈছে, কোনেও দিবলগীয়া হোৱা নাই। পুৰুষে মহিলাক অধিকাৰ দিবলগীয়া হোৱা নাই, মহিলাসকলে নিজে আগবাঢ়ি গৈছে। আৰু আপোনালোকে কলেজত স্কুলত আজিকালি দেখিছে, ছোৱালীয়ে লাহে লাহে ল'ৰাকো পিছ পেলাই গৈ আগবাঢ়ি গৈছে। আমি কি বিচাৰিছো যে এই আঁচনিখনৰ জৰিয়তে মহিলা সমাজৰ মাজত আত্মবিশ্বাসৰ সৃষ্টি কৰা, যে ময়ো কিবা এটা কৰিব পাৰো বা মোৰো কিবা এটা কৰাৰ সাহস আছে, ময়ো ঘৰখনৰ উপাৰ্জনত বৰঙণি আগবঢ়াব পাৰো। আজি লাহে লাহে এই আঁচনিখনৰ জৰিয়তে মহিলাসকলে নিজৰ আত্মবিশ্বাস উভতাই পাইছে। আগতে হলে কি হলহেঁতেন, এই মিটিংখনত আহিবৰ কাৰণে হাজবেণ্ডে আপোনালোকক ইয়াত থৈ গ'লে, অকলে আপোনালোক নাহিলেহেঁতেন, হাজবেণ্ডে আহি আপোনালোকক থৈ গ'লহেঁতেন। আজি কি হৈছে, হাজবেণ্ড বিচনাত শুই আছে, আপোনালোক মিটিঙত আহি উপস্থিত হৈছে। মই ঠিকে কৈছো নে নাই? এই যিটো পৰিৱৰ্তন, যে আমি নিজৰ কাম নিজে কৰিব পাৰো আৰু আমি নিজে আগবাঢ়ি যাব পাৰো। আপোনালোকে গ্ৰুপ পাতিছে, ভিঅ কৰিছে, CLF কৰিছে, বেংকত গৈছে, এই গোটেইবিলাকে আমাৰ অসমৰ সামাজিক পৰিৱৰ্তন কৰিছে। আমাৰ চৰকাৰে দুটা আৰু এতিয়া এটা, তিনিটা আমি ডাঙৰ আঁচনি লৈছিলো, যি তিনিটা আঁচনি কেৱল মাত্ৰ মহিলাৰ কাৰণে। আজি আপোনালোকে চিন্তা কৰক, ৩৬,০০০ ইয়াত মহিলা আছে, ১০,০০০কৈ আমি টকা দিম, চৰকাৰৰ বেংকৰ পৰা ৩৬ কোটি টকা আজি পলাশবাৰীত আহিব। কিন্তু এই ৩৬ কোটি টকাৰ ১ টকাও পুৰুষৰ একাউণ্টত নাযায়, গোটেই ৩৬ কোটি টকা কেৱল মহিলাৰ একাউণ্টলৈকে আহিব, কেৱল মহিলাৰ একাউণ্টত আহিব, ১ টকাও পুৰুষৰ একাউণ্টত নাযায়। ৩২ লাখ মহিলাক আমি এই আঁচনিত আনিছো, ৩,২০০ কোটি টকা কেৱল মাত্ৰ মহিলাৰ একাউণ্টত যাব। এটকা দুটকা নহয়, ৩,২০০ কোটি টকা পুৰুষৰ একাউণ্টত নাযায়, কেৱল মহিলাৰ একাউণ্টত যাব। এইটো হল ১ নম্বৰ আঁচনি। ২ নম্বৰ হল অৰুণোদয় আঁচনি। পলাশবাৰী সমষ্টিৰ ৩০,০০০ পৰিয়ালে
আজি অৰুণোদয় আঁচনি পাইছে। এই টকা কাৰ একাউণ্টত যায়? কেৱল মহিলাৰ একাউণ্টত যায়, পুৰুষৰ একাউণ্টত নাযায়। নিযুত মইনা আঁচনি 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাই ল'ৰাৰ একাউণ্টত নাযায়, ছোৱালীৰ একাউণ্টত যায়। অৰুণোদয়, মহিলা উদ্যমিতা আৰু নিযুত মইনা, এই 3টা আঁচনিয়ে আজি অসমৰ মহিলা সমাজৰ মাজত অভূতপূৰ্ব আত্মবিশ্বাস উভতাই আনিছে। মই কি বিচাৰিছো? মই বিচাৰিছো এই 10,000 টকাৰ উচিত ব্যৱহাৰৰ জৰিয়তে লাহে লাহে আপোনালোক লাখপতি বাইদেউ হ'ব লাগে। এতিয়া আপোনালোকে মোক ক'ব যে আমি গাঁৱৰ মহিলা, আমি লাখপতি বাইদেউ কেনেকে হ'ম? আমাৰ পলাশবাৰী সমষ্টিত ইতিমধ্যে 4,000 মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। 10,000 টকা লোৱাই নাই, নিজে আজি আমাৰ পলাশবাৰী সমষ্টিত 4,167 গৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। আপোনালোকে চিনি পাব আমাৰ বঙৰা গাঁৱৰ নিজু দাস, তেখেতে হেণ্ডলুম টেক্সটাইলৰ জৰিয়তে মাহত 21,000 টকা উপাৰ্জন কৰে, বছৰত 2 লাখ টকাতকৈও বেছি। কাৱৈমাৰী গাঁৱৰ ৰাজুমণি কলিতাই ছাগলী পালনেৰে 12,000 টকাকৈ বছৰি 1,45,000 টকা উপাৰ্জন কৰে। আমাৰ বৰদোৱা চাহ বাগিচাৰ শেৱালী বড়ো কলিতা, শান্তনা ৰাভা, মিতালী মেধি ৰাভা, হীৰা ৰাভা, ৰাজেশ্বৰী ৰাভা, মণিকা তালুকদাৰ, পখিলা ৰাভা, জোনাকী ৰাভা, বীণা নাগ, বৰ্ণালী ৰাভা, মাংগলী গাংগুলী, বাসন্তী অধিকাৰী ৰাভা, বাটাকুচিৰ পদ্মিনী দাস, নাহিৰাৰ অঞ্জলি নাথ, হাতপুৰৰ ভাৰতী দলৈ, বাটাকুচিৰ মুনু দাস, এই গোটেই মহিলাবিলাক লাখপতি বাইদেউ হৈছে। কিমান লাখপতি বাইদেউ? 4,000। আমাৰ মহিলা গোটত কিমান আছে? 34,000। সেই 4,000ৰ দৰে বাকী 30,000 মহিলাকো আমি লাখপতি বাইদেউ বনাব লাগে। আপোনালোকৰ লাখপতি বাইদেউ হোৱা ইচ্ছা আছে নে নাই? ইমান ইচ্ছা নাই? নাই নেকি ইমান ইচ্ছা? কাৰ কাৰ নাই হাত দাঙকচোন। এতিয়া কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। ঠিক আছে। এতিয়া মই দেখিলো যে আপোনালোকৰ লাখপতি বাইদেউ হোৱাৰ ইচ্ছা আছে। আমি এতিয়া 10,000 টকা দিম। কোনে কোনে মোবাইল ফোন কিনাৰ ইচ্ছা আছে? কাৰ কাৰ ইচ্ছা আছে? কাপোৰ কিনাৰ, পিকনিক খাব যোৱাৰ? ঠিক আছে। আজি আমি 10,000 টকা পাম। এইটো হ'ল আৰম্ভণি, এইটো শেষ নহয়। আজি আমি 10,000 টকা পোৱাৰ পিছত আমি কি কৰিম?
সকলোৱে কিবা নহয় কিবা এটা ভাবিছে মই এখন লিষ্ট চাইছিলোঁ আমাৰ পলাশবাৰীৰ মহিলাসকলে লিখিছে ছাগলী গাহৰি দুগ্ধ কুকুৰা ফৰ্মত আপোনালোকে বিভিন্ন কথা লিখিছে মই আপোনালোকক তিনিটা পৰামৰ্শ দিম প্ৰথম আমি 10,000 টকা পালো 10,000 টকা আমি গোটৰ একাউণ্টত আনিলো কিমান হল 1 লাখ কোনোবা এগৰাকী মহিলাই কাম কৰিব খুজিছে 25,000 টকা লোন দিয়ক তেওঁ ঘূৰাই দিব আকৌ আনগৰাকী মেম্বাৰক দিয়ক তেওঁ ঘূৰাই দিব আৰু আমাৰ গ্ৰুপটোৱে বেংকত সিভিল স্কোৰ গ্ৰুপটোত ভাল হৈ গৈ থাকিব যাতে গ্ৰুপেও বেংকৰ পৰা লোন পায় সেইটো হল 1 নম্বৰ 2 নম্বৰ বোলে আমি গোটত নিদিও আমি নিজে কিবা এটা কৰিম কোনো আপত্তি নাই আমি এই টকাৰে ছাগলী কিনিলো গাহৰি কিনিলো গাই গৰু কিনিলো মৌমাখিৰ ব্যৱসায় কৰিলো মৌমাখি পালন কৰিলো সিলাই মেচিন এটা কিনিলো হালৰ কাৰণে কুটা কিনিলো আৰু সৰু দোকান পোহাৰ পিঠা পনাৰ আমি ব্যৱসায় কৰিলো ধুনিয়াকৈ আমি টকাটো ব্যৱহাৰ কৰিম কোনে কৰিব নিজে কৰিম এইটো হল 2 নম্বৰ 3 নম্বৰ বোলে মই নিজে কৰিব মোৰ ভয় লাগে কিন্তু মোৰ মানুহজনৰ দোকান এখন আছে 10,000 টকাটো আমি তাতে লগাই দিম মানুহজনৰ ফিচাৰী আছে ফিচাৰীত 10,000 টকাটো লগাই দিম মানুহজনৰ পাইকাৰী ব্যৱসায় আছে তাতে 10,000 টকাটো লগাই দিম ঘৰৰ ব্যৱসায়টো ভাল হ'ব তিনটা ৰাস্তা মই আপোনালোকক দেখুৱালো গোটৰ জৰিয়তে কৰক নিজে কৰক নহলে হাজবেণ্ডৰ লগত লগ লাগি কৰক ইয়াৰ 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে আহিম মই নাহো মই আহিলেতো ভাত পানী খুৱাব লাগিব মোক কিন্তু আমাৰ অফিচাৰ বিলাক আপোনালোকৰ ঘৰত আহিব আমি আপোনালোকক খুদিম যে বাইদেউ 10,000 টকাটো কি কৰিলে বোলে মোবাইলটো পুৰণা হৈ গৈছিল নতুন কিনিলো বোলে মামাই টকাটো দিওঁতে দিওঁতে বিহু আহিয়ে পালে নিজেও এখন মেখেলা চাদৰ ললো চলি পলি কেটাকো কিবা এটা কিনি দিলো ভাল কথা আমি একো নকওঁ কিন্তু আমি পৰীক্ষাত ফেল বুলি লিখি দিম যে পৰীক্ষাত ফেল এইবাৰ কাবাৰ আৰু এগৰাকী মহিলাৰ ঘৰত গলো বোলে টকাটো কি কৰিলে বোলে আমি গোটত দিলো এতিয়া আমাৰ গোটটো ধুনিয়াকৈ চলি আছে বোলে টকাটো দি মই নিজে ছাগলী গাহৰি কিনিলো এতিয়া মোৰ ব্যৱসায়টো আৰম্ভ হৈছে ভাল হৈছে বোলে মই নিজে কৰা নাই মোৰ হাজবেণ্ডৰ দোকানত টকাটো দিলো মাল বস্তু আহিছে ঘৰখনত এতিয়া উপাৰ্জন বাঢ়িছে এই যিখিনি মহিলা হ'ব তেওঁলোক পৰীক্ষাত পাছ মোবাইল কিনা ফেল আৰু যোনে এই তিনটা কাম কৰিলে তেওঁলোক পৰীক্ষাত পাছ এই পৰীক্ষাত পাছ কৰা মহিলাসকলক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি কিমান টকা দিম
25,000 টকাকৈ আমি দ্বিতীয়বাৰ আপোনালোকক দিম পলাশবাৰীতো 25,000 তো নালাগে লাগিব লাগিব নে নালাগে মই হিচাপত পলাশবাৰী ৰাখিম নে নাৰাখিম লাগিব এতিয়া 25,000 পোৱাৰ পিছত 10 আৰু 25 হ'ল 35,000 হ'ল তৃতীয় বছৰত মই বুজাই দিছো আপোনালোকক যাতে বুজি পাওঁ এইটো হ'ল প্ৰথম বছৰ দ্বিতীয় বছৰ হ'ল 25,000 তৃতীয় বছৰত আমি আপোনালোকক আকৌ মাতিম এই মহিলাখিনিকে আপোনালোকৰ নাম লিষ্টত থাকিব বেলেগক নামাতো এইখিনি মহিলাৰ ভিতৰত আমি আপোনালোকক তৃতীয় বছৰত আকৌ আপোনালোকৰ ঘৰত যাম বাইদেউ 10,000 পালে বোলে পালো 25,000 পালে বোলে পালো এতিয়া কি কৰিছে বোলে 10,000 এদি আৰম্ভ কৰিছিলো 25,000 পোৱাৰ পিছত মোৰ ব্যৱসায়টো ভাল হ'ল তেতিয়া আমি আপোনালোকক তৃতীয় বছৰত কিমান দিম এইবাৰ আমি আপোনালোকক মাতি আনি 50,000 টকাকৈ আপোনালোকক আমি আকৌ দিম ভাল হ'ব নে বেয়া হ'ব বেয়া হ'ব নেকি ভাল হ'ব নে বেয়া হ'ব পলাশবাৰীত ল'ব পাৰিব নে নাই 25,000 50,000 ল'ব পাৰিব নে নোৱাৰিব পাৰিব সঁচাই কৈছা না পিছফালে পাৰিব নে নোৱাৰিব ঠিক আছে আপোনালোকৰ নাম আমাৰ লগত থাকি গ'ল লিষ্ট এইখনে লিষ্ট আৰু আপোনালোকে একদম ধুনীয়াকৈ কাম কৰি যাওক আমি আপোনালোকক এনেকৈ আগবঢ়াই লৈ গৈ থাকিম 50,000ৰ পিছত আমি নিদিওঁ তাৰ পিছত আমি আপোনালোকক বেংকৰ লগত লগাই দিম 50,000 হোৱাৰ পিছত বেংকেও আপোনালোকক লোন দিব তেতিয়ালৈকে আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিব আজিতো মই 10,000 কৈ আছো কিন্তু মোক এটা কথা কওক আপোনালোকৰ মাজত অৰুণোদয় পোৱা মহিলা কিমান আছে হাত ডাঙক ঘৰত পালে হৈ গ'ল অলপ দেৰি ডাঙি ৰাখক হাত এতিয়া অৰুণোদয় নোপোৱা সকলে হাত ডাঙক নোপোৱা বিলাকে সোনকালে হাতটো ডাঙে পোৱা বিলাকে অলপ দেৰি কৰি ডাঙে অৰুণোদয় মানে কি এটা পৰিয়ালত এটা যাৰ পৰিয়ালত এটাও পোৱা নাই তেওঁলোকে হাত ডাঙক ঠিক আছে আজি মই আমাৰ পলাশবাৰী সমষ্টিৰ কাৰণে আৰু 2,000 নতুন অৰুণোদয় দি থৈ যাম ঠিক আছে যিখিনি মহিলাই পোৱা নাই তেওঁলোকে পাব পিছত আৰু পাই গৈ থাকিব এতিয়া মোক এটা কথা কওক অহা মাহত অৰুণোদয় মহিলাবিলাকে কিমান কৰি টকা পাব কিমানকৈ পাব 5,000 নেকি 5,000 নে 8,000 8,000 কেনেকে গম পালে আপোনালোকে মই কৈছো সঁচাই মই কৈছো না নিজে শুনিছে কোনে কোনে শুনিছে হাত ডাঙকচোন হে ভগৱান এই 8,000ও দিবা লাগিব এতিয়া তেলে দেখোন 10 8 18 হয়ে যাব দেখোন লাগিব তথাপিতো কাক কাক নালাগে হাত ডাঙকচোন
নালাগা কোনো নাই ঠিক আছে যদি নালাগা কাকো নাই তেতিয়াতো দিবতো লাগবই হয় নহয় 20 তাৰিখে আজিৰ দৰে গা পা ধুই ৰখি থাকিব কোত আহিব লাগে মই কম বেছি দূৰত আহিব নালাগে গাঁৱতে ইমান দূৰলৈকে আহিব নালাগে 20 তাৰিখে মোবাইলটো চাই থাকিব গুৱাহাটীৰ পৰা মই টুপুং কৰি 8000 টকা পঠাই দিম ভাল হ'বনে বেয়া হ'ব এতিয়া মোক কওক মহিলাই 8000 কৈ কিমান মহিলাই পাব 40 লাখ মহিলা কিমান পাব তাতো 3200 কোটি টকা উদ্যমিতাটো 3200 কোটি টকা অৰুণোদয়টো 3200 কোটি টকা কংগ্ৰেছৰ দিনত কোনে কোনে কি পাইছিলে অৰুণোদয় কোনে কোনে পাইছিলে কংগ্ৰেছৰ দিনত একদম সঁচা কথা ক'ব কোনে কোনে পাইছিলে অৰুণোদয় নাই পোৱা এই 10000 টকা কোনে কোনে পাইছিলে নাই পোৱা কি পাইছিলে কংগ্ৰেছৰ দিনত কি পাইছিলে কংগ্ৰেছৰ দিনত আমি কি পাইছিলো লুঙ্গি আৰু ধুতি তাকো সবৰ ভাগ্যত নিমিলে খুটা আৰু কম্বল আৰু কংগ্ৰেছে এনেকৈ আমাক ঠগায়ে থাকিলে আজি আপোনালোকে কি পাইছে লাখপতি বাইদেউ অৰুণোদয় নিযুত মইনা এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা চলিবিলাককো পঢ়িবৰ কাৰণে টকা দিম নিযুত মইনাৰ দৰে বাবু আঁচনি তো ভাল হ'বনে বেয়া হ'ব এতিয়া ল'ৰাবিলাকেও পাব বিনামূলীয়া চাউল আৰু বছৰত চিকিৎসাৰ কাৰণে 5 লাখ টকাৰ ইন্স্যুৰেন্স এতিয়া নতুনকৈ আমি কি দিছো 100 টকাত দালি চেনি আৰু নিমখ 1 কেজি পলাশবাৰী ৰাইজে লৈছে নে নাই লোৱা বেছিয়ে লোৱা নাই নেকি কোনে কোনে লৈছে হাত দাঙক সবে লৈছে দেখোন দালিখিনি ভাল নে বেয়া কোৱালিটিটো ভাল নে বেয়া চেনিৰ কোৱালিটিটো ভাল নে বেয়া ভাল আৰু কি লাগিব আপোনালোকক আৰু কি লাগিব অলপ ডাঙৰ কৰি কওক মিঠাতেল আকৌ কিমান লাগিব আধা লিটাৰ নে 1 লিটাৰ আধা লিটাৰ হলে হৈ যাব নেকি হা পুৰা 1 লিটাৰ এইবাৰ আপোনালোকে বিজেপিক ভোট দি জিকাই দিয়ক দালি চেনি নিমখ তেল সব ফ্ৰী পাই যাব আপোনালোকে 100 টকাটো দিব নালাগে ভাল হ'বনে বেয়া হ'ব আচ্ছা এতিয়া মোক কওকচোন কোনে কোনে বিজেপিক ভোট দিব সবে দিব মামাক ভোট দিব দিব পাক্কা দিব ঠিক আছে ইলেকশনৰ সময়ত মনত ৰাখিব কিন্তু দেই সবে আজি মোক কি কলে যে বিজেপিক ভোট দিম কলে নে নকলে আৰু এবাৰ হাতটো দাঙি কক দিব নে নিদিব মই নুচুৱালৈকে হাত দাঙা নাই বাইদেউসকলে যি নহওক আমি কংগ্ৰেছে আমাক দিছিলে লুঙ্গি ধুতি খুটা কম্বল আঠুৱা আমি দিছো অৰুণোদয় লাখপতি বাইদেউ আয়ুষ্মান ভাৰত বিনামূলীয়া চাউল নিযুত মইনা নিযুত বাবু সকলোতকৈ ডাঙৰ কথা কি 1 টকাও ঘোষ নিদিয়াকৈ
1.5 লাখ ল'ৰাক চৰকাৰী চাকৰি। 1 টকাও কাকো কোনেও ঘোষ দিবলগীয়া হোৱা নাই। আমাৰ অসমখনত মাত্ৰ 5 বছৰৰ ভিতৰতে কিমান ডাঙৰ পৰিৱৰ্তন হ'ল। 5 বছৰ আগলৈকে কোনেও কল্পনাই কৰিব পৰা নাছিল যে টকা নিদিয়াকৈ চাকৰি পাব পাৰি। এজন দুজন ল'ৰাই নহয়, 1,60,000 ল'ৰাই চাকৰি পাইছে। ইলেকশ্যনৰ আগলৈকে আৰু 15-20 হাজাৰ যোগ হ'ব। আগতে অসমত কোনেও এইবিলাক কথা কল্পনাই কৰিব পৰা নাছিল। এনেকে 40,000 মহিলা পলাশবাৰীত গোট খাব, মিৰ্জাত গোট খাব আৰু সকলোৱে 10-10 হাজাৰ টকা পাব। কংগ্ৰেছৰ দিনত কি মিটিঙত আহিব লাগিব, 1000 গৰাকী মিটিঙত আহিব, 200টা খুটাৰ বান্দল, তাকে লৈ কাজিয়া পেচাল। কোনে পাইছে, কোনে পোৱা নাই। এতিয়া ইয়াত একো নাই, সকলো কথা চাফা, সকলো কথা সকলোৱে দেখা পায়। আই মাতৃসকল, এনেকৈ যদি আমাৰ অসমখনত আৰু 10টা বছৰ সুন্দৰ কৰি কাম হৈ থাকে, অসমত কোনো পৰিয়াল দুখত নাথাকিব। আজি আমাৰ চৰকাৰৰ দিনত পলাশবাৰী সমষ্টিত দেখা পাইছে, ৰাস্তা হৈছে, মথাউৰি হৈছে, স্কুল হৈছে। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰবিলাক পাৰ চৰাইৰ বাহৰ দৰে আছিল। এতিয়া ডাঙৰ ডাঙৰ অংগনবাদী কেন্দ্ৰ হৈছে। আমাৰ গুৱাহাটীত আমি যেতিয়া ডাঙৰ হলো, তেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, ফেব্ৰুৱাৰী মাহত দ্বিতীয়খন দলং হ'ব গুৱাহাটীতে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত। শুৱালকুছি আৰু পলাশবাৰীৰ মাজত দলং 2027 চনৰ নৱেম্বৰ মাহত আপোনালোকে দলঙেদি পাৰ হ'ব পাৰিব। আজি এটা এটাকৈ মিৰ্জাত IIM, পলাশবাৰীত মহকুমা সমজিলা, আজি এটা এটাকৈ ৰাইজে যি দাবী কৰি আছিলে, এসময়ত ৰাইজে ভাবিছিলে দক্ষিণ কামৰূপত একো নহয়। আজি মহকুমা হ'ল, সমজিলা হ'ল, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল, IIM হ'ল। আজি আমাৰ দক্ষিণ কামৰূপ পলাশবাৰীলৈ উন্নয়নৰ গংগা বৈছে, গংগা নিজে ইয়ালৈ নামি আহিছে। আজি এটা অসমখনৰ জনজীৱনলৈ পৰিৱৰ্তন হৈছে। অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। কাজিৰঙাৰ জীৱ জন্তু যাতে বানপানীৰ সময়ত গাড়ী ট্ৰাকে খুন্দা মাৰিব নোৱাৰে, 36 কিলোমিটাৰ দীঘল ফ্লাইঅভাৰ হ'ব কাজিৰঙাৰ ওপৰত। কোনেও ভাবিবই নোৱাৰে। আজি এনেকৈ ভাবিব নোৱাৰা কামবিলাক আমাৰ চৰকাৰৰ দিনত হৈ হৈ গৈ আছে। মই আজি পুনৰবাৰ আপোনালোকক আহ্বান জনাম, আমাৰ উদ্দেশ্য 10,000 টকা দিয়া নহয়। আমাৰ উদ্দেশ্য হ'ল আপোনালোকক লাখপতি বাইদেউ নিৰ্মাণ কৰা। সেইকাৰণে আপোনালোক সকলোৱে আমাক সহযোগিতা কৰিব। 12:30 বাজিলে আমাৰ পলাশবাৰী সমষ্টিত 27টা পঞ্চায়ত আছে আৰু পলাশবাৰী আমাৰ নগৰ সমিতি আছে এখন। আপোনালোকক আমি পঞ্চায়ত হিচাপত বহুৱাইছোঁ।
ভিঅ বাইদেউসকলক আমি চেক দি দিম ভিঅ বাইদেউসকলে আপোনালোকৰ ওচৰলৈকে আহি গোটৰ সভানেত্ৰীগৰাকীক ইয়াতে চেক কেইখন দি দিব বহি থকা জায়গাতে আপোনালোক বহি থাকিব আপোনালোক উঠি নাযাব আমি মিটিং শেষ কৰি আমি গুচি যাম ভিঅ বাইদেউসকলক তাতে আমি মাতি থৈছো চেকখিনি ভিঅ বাইদেউসকলক দিম ভিঅ বাইদেউসকলে নিজৰ পঞ্চায়তৰ জায়গাত আহি যাব আৰু গোটৰ সভানেত্ৰীসকলৰ হাতত চেকখন দিব গোটৰ সভানেত্ৰীয়ে আইমাতৃসকলক চেকখন তুলি দিব মোৰ এটা ৰিকুৱেষ্ট আছে আপোনালোকক ৰাতিপুৱাটো কষ্ট হৈছে 5টাত আহিছে 6টাত আহিছে 7টাত আহিছে চেকখন নোলোৱাকৈ ঘৰত নাযাব ঘৰত গলে ঘৰৰ মানুহজনে খুব জুকাব মই ঠিকে কৈছো নে নাই কিন্তু জুকুৱাতকৈ ডাঙৰ কথা চেকখন গাঁৱত গলে গাঁৱত আকৌ চেকখন লওঁতে 200-250 টকা ভৰিব লাগিব কোনবাই নহয় কোনবা পইচা খুজিবই সেই কাৰণে ইয়াত বহি থাকিব আমাৰ এমএলএ নিজে থাকিব আৰু এমএলএ উঠিব খোজা বহুত কেজন আছে তেওঁলোকো থাকিব হয়নে নহয় হেমাংগ বহুত কেজন আছে গতিকে কোনো অসুবিধা নাই সবেই বহি ধুনীয়াকৈ আপোনালোকক পৰিচালনা কৰি দিব আৰু আপোনালোকে চেকখন লৈ ঘৰত যাব আজি আমাক ইমান সুন্দৰ কৰি এই মিটিংখন কোনে পাতি দিলে আমাৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আপোনালোকক সুন্দৰ কৰি এই মিটিংখন পাতি দিলে সকলোৱে এটা হেমাংগ ঠাকুৰীয়াৰ কাৰণে হাত চাপৰিব আমাৰ বিধায়ক মহোদয়ে আপোনালোকক মাতি আনি সুন্দৰ কৰি চেক দিয়াৰ ব্যৱস্থা কৰিছে এতিয়াও কৰিব সকলো থাকিব আপোনালোকে চেক কেইখন লৈহে ঘৰলৈকে যাব আৰু কথাটো মনত ৰাখিলে নহয় কাক ভোট দিব লাগিব ভোট কাক দিব লাগিব একদম পাক্কা কথাটো মনত ৰাখিব আৰু ইলেকশ্যনৰ সময়ত মই আকৌ আহিম আপোনালোকক আকৌ লগ পাম এতিয়া সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম